অমিত শ্বাহ কোন হয়নো এইটো মামাই হয় আমাৰ ইউটিউব চেনেল ইউপি অসম ব্লগ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অসম ব্লগ চেনেললৈ আজি তাৰমানে আমাৰ গাঁৱত এখন বিয়া আছিল বিয়াখনত বহুত কিবা কিবি হৈ গ'ল তাৰ ভিতৰত আমাৰ বৰমা আমাৰ মাজত উপস্থিত হৈছে আমাৰ বৰমা অলপমান এই বিয়াৰ বিষয়ে অলপ ক'ব বৰমা এনে বিয়াখন খাই কেনেকুৱা লাগছি ভাল লাগিছে ভাল লাগিছে ভাল লাগিছে আপুনি দুৰ্বল হিচাপত কথা পাতি কিবা ভাল লাগিছে নেকি ভাল লাগিছে মানে হেৰি বৰমাৰ ভালে লাগছি মাংস গল পচ্ছি নেকি নাই নাই বজা নাই মাংস মাছ খাইছোঁ মাছ খাইছি মানে মাছে দিছি মাছে দিছে মাছে দিছি মানে আৰু আৰু কিবা ক'ব বৰমা দিছে গোলা দিছে দালি তৰকাৰী টেঙা এনে বৰমা হেৰি মানে কি দৰাটো কেনেকুৱা লাগছে আপোনাৰ ধুনীয়া ধুনীয়া নে ধুনীয়া আৰু হেৰি কওকচোন পাছে পাছে এনে কিমান মান হয়নো পাছে পাছে মানে কি বুলি অকণমান হয় দি পাছে পাছে কি হয় সেইটো নকাকে পাছে পাছে বা কি হ'ল নহয় মানে মোৰ নেওতা সুধিছোঁ পাছে পাছে কিমান পাছে পাছে 10 বঢ়িয়া শুদ্ধ উত্তৰ এওঁ তাৰমানে 10 বুলি ক'ব পাৰছি গম পাইছি নে ৰাইজ আৰু তাৰ লগত আপুনি চাবচোন এওঁক আৰু এটা প্ৰশ্ন সুধিম এই কেনেকৈ উত্তৰ দে পাছে তিনে কিমান নো পাছে তিনে 6 পাছে তিনে 6 দেখছি ৰাইজ শুদ্ধ উত্তৰ তাৰ বাবে এটা ধন্যবাদ আৰু মানে হাতত তাপেলি কি বুলি কয় তালি নালগে সেনেকুৱা আন কথা এওঁ তাৰমানে যাচ্ছে মহাকামে চিনি তোমাক মহাকামেৰিছে একদম খুব মহাকামেৰিছে মহাকামেলি এনে কি কৰিব লাগে অলপমান ৰাইজক কওকচোন অলপমান হেৰি দিব লাগে এই কিবা কাৰণে ঘূৰিলে মহটো নহা হয় কি ঘূৰিব লাগে এই মেক্সিন কি মেক্সিন এই মেক্সিন ঘূৰিব লাগে বোলে ৰাইজ কেনেকুৱা মেক্সিন বা অলপমান কওকচোন এই হেৰি আৰু এই তাতে শলাৰ বাৰী পুতি দিব লাগে শলাৰ বাৰী পুতি দিব লাগে মানে এওঁ জানছি আজি ডিজিটেল লাইফত ডিজিটেল ইণ্ডিয়া ভণ্টি এনে কওকচোন এডাল গৰুৰ নেক্সট কেইডাল এডাল গৰুৰ এডালেই নেক্সট থাকে চাওক শুদ্ধ উত্তৰ 10টা সেই গৰুটো যদি পূবমুৱা হৈ থাকে নেক্সটডাল কোনমুৱা হৈ থাকিব পশ্চিমমুৱা হ'ব পশ্চিমমুৱা হৈ থাকিব শুদ্ধ উত্তৰ আমাৰ ৰাইজে জানে এইটো তাৰ কি নেক্সটডাল কোনফালে থাকিব নেক্সটৰ বিষয়ে যাতে আমাৰ ৰাইজে জানে কিছু কথা এনে কি কয় এনে হেৰি আমাৰ ৰ'বচোন কেমেৰাই পৰি হেৰি মানে মাইকটোৱে পৰি গ'ল এনে ৰ'বচোন বাইদেউ আপুনি কওকচোন সেইদিনা মানে বাইদেউ বুলি কয় গ'ল ভণ্টি মানে আমাৰ ডাৰ্লিং আৰু এটা সেইদিনা আপুনি কাক চাবা গ'ল অমিত শ্বাহ চাবা গ'ল দি অমিত শ্বাহ কোন হয়নো এইটো মামাই হয় আমাৰ এই দেখছি অমিত শ্বাহ আমাৰ মামা হয় এই শুদ্ধ উত্তৰ 10 নম্বৰৰ ভিতৰত 10 নম্বৰ দিছোঁ মামা কেই প্ৰকাৰ মামা কেই প্ৰকাৰ আপুনি কওকচোন অলপ মামাৰ বিষয়ে মামা কেইটা আছে আমাৰ মামা 6টা আছে কিয় কোন ন নামকেইটা মই পাহৰি যাওঁনে এনে এটা দুটা কওক এই হেমন্ত মামা আৰু অমিত মামা আৰু এই নামকেইটা পাহৰি মই এটা ক্লু দিছোঁ হেৰি এই কি বুলি কয় ন দি যায় কিনো ভণ্টি কওকচোন নন নহয় মই ক্লু দিছোঁ আৰু এটা দৈন্ত নয় দি কি নয়ন শুদ্ধ উত্তৰ এইটো মানে কি আমাৰ হেৰি কি নয়ন কোন হয় আমাৰ মামা হয় কি প্ৰধানমন্ত্ৰী নে মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী এই শুদ্ধ মুখ্যমন্ত্ৰী নহয় মানে নহয় চাওক ৰাইজ দেখছি না এওঁৰ কথা আপুনি এটা হাঁহি মাৰি দিয়কচোন নহয় সেইকেইটা দাঁততে উলিয়াই দিয়ক মুখখন মেলি একেবাৰে